আমি বৰ্তমান তো সবে ৰেডি হৈ আছে নানান ধৰণৰ জাতি জনজাতি ডেন্স বাৰে ৰখনীয়া নৃত্যৰ নিচিনা তো আপোনালোকে দেখা পাইছে নানান ধৰণৰ সাজপাৰ পৰিধান কৰি সকলোৱে নাচিব আহিছে তো বড়ো সাহিত্য সভা কচুবাৰীত হৈছে এইবাৰ আৰু আমি কি পাইছোঁ বড়ো সাহিত্য সভাৰ পৰা কাৰ্ড এখন পাইছোঁ পাৰ্মিশ্যন মানে আমাক দিছে তো এয়া নেপালী হয় নেপালী ডেন্সৰ মানে এইবোৰ আমি ভৰতাল নৃত্য কৰিবলৈ আহিছোঁ ইয়াতে দেখাই পাইছে ক'ত যাই আছে কোনো ধৰিব পৰা নাই ভাত খাবলৈ আমি যাই আছোঁ ভাত খাব ভাত খাই আৰু এখন দ্বিতীয় মানে প্ৰগ্ৰাম এটা আছে তো তাতে এইবাৰ এওঁলোকে নাচিব মানে আমাৰ ডান্সাৰ সকলে চলা তলা পিন্ধি লৈছে আৰু মানে গলা খুলি আৰু নাচিব তো মানুহ চাওঁ এই চাওঁ বড়ো সাহিত্য সভাত ভাত খাই আছোঁ মানে এতিয়া ভাত চাত খাই আৰু প্ৰগ্ৰাম আছে এইটো বড়ো সাহিত্য সভা যিহেতু গাহৰি মাংস চলিব এইটো গাহৰি মাংস খাইছে নালাগে এই গাহৰি মাংস খাইছে এইও খাইছে মানে এক পিছমেন মই খানাই দিয়ক কিন্তু মই নাখাওঁ সেইগিলা মন নচলে গাহৰি খাইছে আহাতে আৰু কৈ আছে মোক I love this আমাৰ এখন মঞ্চত নাচা হ'ল এৰে আৰু দ্বিতীয় মঞ্চলৈ যাইছোঁ প্ৰথমতে ভাত খাই লওঁ